নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই অন্যটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম অসম জিকেৰ ওপৰত 50টা কুৱেশ্যন আৰু ইয়াত অকল অসম জিকে নাই, ইণ্ডিয়ান জিকেও আছে আৰু দুইটা মিক্স আছে। আৰু আহকচোন আমি পলম নকৰি কুৱেশ্যনসমূহ আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যনটো দিয়া আছে, অসমৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? অপশ্যন চি 1948 চন ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু যদি তোমালোকক সোধে প্ৰথম অনাতাঁৰ কেন্দ্ৰটোৰ নাম কি, তেতিয়াহ'লে হ'ব গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল যে এইটো লিখি থোৱা, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচলন হোৱা প্ৰথম নাটকখনৰ নাম কি বুলি সোধে, তেতিয়াহ'লে হ'ব ধৰালৈ যিদিনা নামিব সৰগ। 2 নম্বৰ কুৱেশ্যনটো আছে, বড়োলেণ্ড কেতিয়া গঠন হৈছিল? 2 নম্বৰ প্ৰশ্নটো দেখি চবেই ভাবিছে ইমান উজু উজু প্ৰশ্ন সুধিছে, ইয়াৰ পিছৰ প্ৰশ্নটোতহে মছলা দিম। অপশ্যন ডি 2003 চন শুদ্ধ উত্তৰ হ'ব। আৰু যদি ডেটটো সোধে তেতিয়াহ'লে 10 ফেব্ৰুৱাৰী। 3 নম্বৰ কুৱেশ্যনটো আছে, তলৰ কোনখন বড়োলেণ্ডৰ জিলা নহয়? তোমালোকে কোৱা কোনখন নহয়? অপশ্যন এ হাইলাকান্দিয়াৰ শুদ্ধ উত্তৰ হ'ব। 4 নম্বৰ কুৱেশ্যনটো আছে, বড়োলেণ্ডত মুঠ কেইখন জিলা আছে? অপশ্যন এ 4খন। তোমালোকক যদি নামটো সোধে তেতিয়াহ'লে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি। আৰু এইটো বহীত নোট কৰি লোৱা। যদি তোমালোকক সোধে বড়োলেণ্ডৰ ৰাজধানীৰ নাম কি, তেতিয়াহ'লে কি হ'ব? কোকৰাঝাৰ। আৰু যদি সোধে এতিয়া বড়োলেণ্ডৰ চিফ এক্সিকিউটিভ কোন, তেতিয়াহ'লে কি হ'ব? প্ৰমোদ বড়ো। আৰু তোমালোকে কমেণ্ট কৰা যে বড়োলেণ্ড টেৰিটৰী 2003 চনৰ কোনটো তাৰিখে গঠন হৈছিল। আৰু আশা কৰোঁ যে বড়োলেণ্ডৰ বাৰ কুৱেশ্যন আহিলে যাতে এটাও কোনো নোৱাৰাকৈ নাথাকে, কাৰণ সকলোকেইটা কৈ দিছোঁ আৰু লিখি লোৱা। 5 নম্বৰ কুৱেশ্যনটো আছে, প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পীজনৰ নাম কি? সঁচা কথা কোৱা বাৰু, এইটো প্ৰশ্ন কোনে আগতে নাই পোৱা। অপশ্যন চি প্ৰফুল্ল চন্দ্ৰ বৰুৱা ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 6 নম্বৰ কুৱেশ্যনটো আছে, মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুবিধৰ নাম কি? অপশ্যন বি তাম ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 7 নম্বৰ কুৱেশ্যনটো আছে, ব্ৰিটিছে কেতিয়া মটক আৰু শদিয়া ৰাজ্য দখল কৰিছিল? অপশ্যন বি 1839 ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 8 নম্বৰ কুৱেশ্যনটো আছে, ভাৰতৰ কোন ঠাইত প্ৰথমে হৰপ্পা সভ্যতা আৱিষ্কৃত হৈছিল? অপশ্যন বি গুজৰাট ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 9 নম্বৰ কুৱেশ্যনটো আছে, বৰাইল পৰ্বতমালা অসমৰ কোন জিলাত অৱস্থিত? এইটো সকলোৱে জনাটো উচিত। অপশ্যন ডি কাছাৰ জিলা। আৰু তোমালোকক যদি সোধে অসমৰ আটাইতকৈ ডাঙৰ পৰ্বতমালাটোৰ নাম কি, তেতিয়াহ'লে হ'ব বৰাইল পৰ্বতমালা। আৰু তোমালোকে কমেণ্ট কৰা, আৰু কমেণ্ট কৰিবই লাগিব, যোৰহাটৰ দক্ষিণত থকা পাহাৰখনৰ নাম কি? এইটো মোক কমেণ্ট কৰিবই লাগিব, সকলোৱে কমেণ্ট কৰিব লাগিব। 10 নম্বৰ কুৱেশ্যনটো দিছে, তলৰ কোনটো অসমৰ কাগজ কল নহয়? ইয়াত নহয় বুলি কৈছে, তেতিয়াহ'লে হ'ব অপশ্যন চি চাৰিদুৱাৰ। আৰু জাগিৰোড, পাঁচগাম, যোগীঘোপাত আছে আমাৰ কাগজ কল আছে। আৰু চাৰিদুৱাৰত অসমৰ কি আছে বুলি যদি সোধে তেতিয়াহ'লে কি হ'ব? চাৰিদুৱাৰত আমাৰ অসমৰ সূতা কটা কল আছে। মই এটাই কথা কওঁ যে যদি ইম্পৰ্টেণ্ট বুলি সঁচাকৈ যদি ভাবিছা, এই কুৱেশ্যনটো যে লিখি লোৱা। ইয়াত দিয়া আছে, অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খনৰ নাম কি? অপশ্যন এ অসম চিকিৎসা মহাবিদ্যালয়। আৰু কেতিয়া ইষ্টাব্লিছ হৈছিল বুলি সুধিলে 1947 চনৰ 3 নৱেম্বৰ। আৰু অপশ্যন বিত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়। আগতে আমি গুৱাহাটী বুলি কৈছিল, এতিয়া গুৱাহাটী বুলি কয়। আৰু এইখন ইষ্টাব্লিছ হৈছিল 1960 চনৰ 20 ছেপ্টেম্বৰ। আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়খন ইষ্টাব্লিছ হৈছিল 2013 চনত। আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়খন ইষ্টাব্লিছ হৈছিল 1968 চনৰ 15 আগষ্ট। আৰু এইকেইটা লিখি থোৱা, কোনোবা এটা নহয় কোনোবা এটা সুধি দিব কিন্তু। 12 নম্বৰ কুৱেশ্যনটো আছে, হেম সৰস্বতীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? অপশ্যন বি দুৰ্লভ নাৰায়ণ ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 13 নম্বৰ কুৱেশ্যনটো আছে, ঋকখান উৎসৱ কোনে পালন কৰে? এতিয়াও কৈ নিদিবা দাদা, এইটো আজিলৈকে মই শুনাই নাই। এইটো নুশুনা, এইটো চিধা এক্সাম হলতহে পায় এইটো প্ৰশ্ন। অপশ্যন বি আহোমসকলে। 14 নম্বৰ কুৱেশ্যনটো আছে, বাণ থিয়েটাৰ ক'ত অৱস্থিত? অপশ্যন চি তেজপুৰ। আৰু তোমালোকে কমেণ্ট কৰা, অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? তেজপুৰক কি বুলি জনা যায়? আৰু বাণ ৰজাৰ জীয়েকৰ নাম কি? 15 নম্বৰ কুৱেশ্যনটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াত দিয়া আছে, কাৰ্বি জনগোষ্ঠীৰ কোনটো প্ৰধান উৎসৱ মৃতকৰ আত্মাৰ শান্তিৰ বাবে কৰা হয়? অপশ্যন ডি চামাংকানিয়াৰ শুদ্ধ উত্তৰ হ'ব। 16 নম্বৰ কুৱেশ্যনটো আছে, মহাত্মা গান্ধী অসমলৈ তলৰ কোনটো চনত অহা নাছিল? ইয়াত নাছিল বুলি কৈছে। অপশ্যন চি 1936 ইয়াৰ শুদ্ধ উত্তৰ হ'ব। কাৰণ মহাত্মা গান্ধী আমাৰ অসমলৈ চাৰিবাৰ আহিছে, 1921,
1926, 1934, 1946। আৰু যদি ভিডিঅ'টো সঁচাকৈ তোমালোকৰ বাবে ইম্পৰ্টেণ্ট বুলি ভাবিছা, যদি তোমালোকৰ ভিডিঅ'টোৰ পৰা অকণমান হ'লেও 100ৰ ভিতৰত 20% হ'লেও যদি উপযোগী বুলি ভাবিছা নহয়, তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। 17 নম্বৰ কুৱেশ্যনটো আছে, অসম সাহিত্য সভাৰ 2020 বৰ্ষৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন চি শুৱালকুছি। তাৰপিছত ক'বা কি দাদা মই 2020 চনত ক'ত হৈছিল চাই গ'লোঁ, সভাপতিটো চাই নগ'লোঁ, সভাপতিটো আহি গ'ল, তেতিয়া কি কৰিবা? সেইকাৰণে 2020 চনত সভাপতি আছিল কুলধৰ শইকীয়া। আৰু যদি সোধে 20 চনটো চাই গ'ল, 19 চনটো আহি গ'ল, কি কৰিবা? 19 চনত হৈছিল আমাৰ ৰহাত, আৰু তেতিয়া সভাপতি আছিল পৰমানন্দ ৰাজবংশী। 19 চনটো নাহি যদি 22 চনটো আহি যায়, তেতিয়া কি কৰিম? তেতিয়া 22 চনত ক'ত হৈছিল বুলি সুধিলে নলবাৰী, আৰু নলবাৰী তেতিয়া সভাপতি কোন আছিল বুলি ক'লে সূৰ্যকান্ত হাজৰিকা। সেইকাৰণে গোটেইকেইটা লিখি থোৱা, পিছত নক'বা আকৌ। 19 নম্বৰ কুৱেশ্যনটো আছে, অসমত প্ৰথম স্বৰাজ দলৰ সভাপতি কোন? অপশ্যন চি তৰুণৰাম ফুকন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1923 চনত চিত্তৰঞ্জন দাস আৰু মতিলাল নেহেৰুৱে গঠন কৰা স্বৰাজ দলত তৰুণৰাম ফুকনে সংযোগ কৰে, আৰু তেওঁ প্ৰথম সভাপতি আছিল। আৰু যদি সোধে প্ৰথম সম্পাদক কোন, তেতিয়াহ'লে হ'ব ৰোহিণী কুমাৰ চৌধুৰী, আৰু সহকাৰী সম্পাদক কোন বুলি ক'লে গোপীনাথ বৰদলৈ। তোমালোকক কোনেও এনেকৈ ইমান ইনফৰ্মেশ্যন দি নিদিয়ে, মই কাৰণ সকলোকেইটা কৈ দিছোঁ। মইতো নাজানো কোনটো সুধি দিয়ে, পিছত বেলেগ এটা সুধি দিব পাৰে, সভাপতি নুসুধি সম্পাদক সুধি দিব, তেতিয়া হ'ব ৰোহিণী কুমাৰ চৌধুৰী, আৰু এইকেইটা লিখি লোৱা। 20 নম্বৰ কুৱেশ্যনটো আছে, শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? অপশ্যন ডি আহোম আৰু মোগলৰ মাজত। কেতিয়া হৈছিল বুলি সুধিলে 1671 চনত। আৰু সোধে যে আহোমৰ সেনাপতি কোন আছিল, তেতিয়াহ'লে লাচিত বৰফুকন, আৰু মোগলৰ সেনাপতি কোন আছিল বুলি ক'লে ৰামসিংহ। আৰু যদি সোধে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল, তেতিয়া হ'ব উদয়াদিত্য সিংহ। কাৰণ চক্ৰধ্বজ সিংহ বুলি পাওঁ, কিন্তু সেইটো হ'ব নোৱাৰে, কাৰণ চক্ৰধ্বজ সিংহই 1663 চনৰ পৰা 1670 চনলৈ ৰাজত্ব কৰিছিল, আৰু 1670 চনৰ পৰা 1672 চনলৈকে উদয়াদিত্য সিংহই ৰাজত্ব কৰিছিল। সেয়েহে উদয়াদিত্য সিংহই ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 21 নম্বৰ কুৱেশ্যনটো আছে, অসমৰ মুঠ ব্যাঘ্ৰ প্ৰকল্প কেইখন? এইটো সকলোৱে জনাটো উচিত। অপশ্যন এ 4খন, মানাস, কাজিৰঙা, নামেৰি আৰু ওৰাং। এইকেইখন মনত থৈ দিয়া, কাৰণ কেতিয়াবা সুধিব দেই, ৰায়মনা, দিহিং পাটকাই, ওৰাং এনেকৈ দি দিব কোনখন ব্যাঘ্ৰ প্ৰকল্প, এনেকৈ সুধি দিয়ে, নহ'লে গোটেইকেইটা নাম দি দিব কোনটো শুদ্ধ এনেকৈ দি দিব, সেইকাৰণে মনত থবা। 22 নম্বৰ কুৱেশ্যনটো আছে, অসমৰ শেষৰখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? অপশ্যন বি দিহিং পাটকাই ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু এইখন ঘোষণা কৰিছিল আমাৰ 2021 চনৰ 9 জুন তাৰিখে। আৰু যদি 6 নম্বৰখন সোধে তেতিয়াহ'লে ৰায়মনা, আৰু ৰায়মনাখন ডিক্লেয়াৰ কৰিছিল 2021 চনৰ 5 জুন তাৰিখে। আৰু ৰায়মনাখন হ'ল আমাৰ অসমৰ দ্বিতীয় বৃহৎ ৰাষ্ট্ৰীয় উদ্যান, আৰু আমাৰ অসমখন ভাৰতৰ তৃতীয় স্থানত আছে ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত। 1 নম্বৰত আছে মধ্যপ্ৰদেশ, 2 নম্বৰত আছে আন্দামান এণ্ড নিকোবৰ, আৰু 3 নম্বৰতে আছে আমাৰ অসম, য'ত নেকি 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। 23 নম্বৰ কুৱেশ্যনটো আছে, প্ৰশাসন ব্যৱস্থাৰ বাবে ইংৰাজে অসমক কেইটা ভাগত ভাগ কৰিছে? অপশ্যন এ 2টা, উজনি আৰু নামনি। 24 নম্বৰ কুৱেশ্যনটো আছে, প্ৰথম ভাৰতীয় মহিলা IPS কোন? অপশ্যন ডি কিৰণ বেদী ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 25 নম্বৰ কুৱেশ্যনটো আছে, প্ৰাচীন ভাৰতৰ ইতিহাস চৰ্চাৰ অন্যতম সমল কি? অপশ্যন ডি শিলালিপি ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 26 নম্বৰ কুৱেশ্যনটো আছে, পুনে চুক্তি কাৰ কাৰ মাজত হৈছিল? অপশ্যন এ মহাত্মা গান্ধী আৰু BR আম্বেদকাৰৰ মাজত হৈছিল। আৰু মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল যে কেতিয়া হৈছিল বুলি বহুতবাৰ সুধিছে, তেতিয়াহ'লে কিমান হ'ব? 1932 চনৰ 24 ছেপ্টেম্বৰ। 27 নম্বৰ কুৱেশ্যনটো আছে, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? অপশ্যন চি ধৰ্মপুস্তক, আৰু এখন লিখিছিল আত্মাৰাম শৰ্মাই, আৰু কেতিয়া প্ৰকাশ হৈছিল বুলি সুধিলে 1813 চনত। 28 নম্বৰ কুৱেশ্যনটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, ইয়াত দিছে এলাহাবাদ চুক্তি কেতিয়া হৈছিল? অপশ্যন এ 1765 ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু যদি তোমালোকক ডেটটো সোধে তেতিয়াহ'লে হ'ব 16 আগষ্ট। আৰু যদি কাৰ কাৰ মাজত হৈছিল সুধিলে ৰবাৰ্ট ক্লাইভ আৰু শ্বাহ আলম দ্বিতীয়ৰ মাজত। আৰু ল'ৰাসকলে চাগে প্ৰশ্ন চাই ব'ৰ হৈ গৈছে, তেওঁলোকৰ কাৰণে এটা প্ৰশ্ন দি দিওঁ, ৱাইন চিটি অফ ইণ্ডিয়া বুলি ক'লে কাক জনা যায়? এইটো ল'ৰাসকলে পাৰিব মই জানো। 29 নম্বৰ কুৱেশ্যনটো আছে, ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰা উৎসৱটোৰ নাম কি? অপশ্যন ডি আলি আই লৃগাং, আৰু আলি আই লৃগাং পালন কৰে আমাৰ মিচিংসকলে।
আৰু অপশ্যন এত আছে খোলচাৱা, এইটো পালন কৰে আমাৰ তিৱা জনজাতি লোকসকলে। আৰু অপশ্যন বিত আছে জোনবিল মেলা, জোনবিল মেলা মৰিগাঁও জিলাত পালন কৰা হয় মাঘ মাহত। আৰু অপশ্যন চিত আছে কৰম পূজা, যিটো আমাৰ ভাদ মাহত চাহ জনজাতি লোকসকলে পালন কৰে। 30 নম্বৰ কুৱেশ্যনটো আছে শালস্তম্ভ বংশৰ ৰাজধানী ক'ত আছিল? অপশ্যন ডি হৰূপেশ্বৰ, আৰু অপশ্যন এ আছে ডিমাপুৰ, ডিমাপুৰ আমাৰ কছাৰীসকলৰ ৰাজধানী। অপশ্যন বিত আছে মৈৰাং, মৈৰাংখন আমাৰ মহিৰংগ দানৱৰ ৰাজধানী। অপশ্যন চি আছে কমতাপুৰ, কমতাপুৰ আমাৰ কোচসকলৰ ৰাজধানী। 31 নম্বৰ কুৱেশ্যনটো আছে বৰ্মন বংশৰ পিছৰ বংশটোৰ নাম কি? অপশ্যন চি শালস্তম্ভ বংশ, আৰু শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন বুলি ক'লে শালস্তম্ভই হ'ব। আৰু শালস্তম্ভ বংশ আন নাম কি বুলি ক'লে শ্লেষ বংশ বুলি কোৱা হয়। 32 নম্বৰ কুৱেশ্যনটো আছে বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিল? অপশ্যন বি মাধৱদেৱীয়াৰ শুদ্ধ অৰ্থ হ'ব। 33 নম্বৰ কুৱেশ্যনটো আছে অৰুণাচলত জীয়া ভৰলী নদীক কি বুলি জনা যায়? অপশ্যন চি কামেং বুলি, গান এটা আছে যে অ' মোৰে কামেং নে কি বুলি, সেইটোলৈ মনত পেলাই দিবা, চিধা মনত পৰি যাব। 34 নম্বৰ কুৱেশ্যনটো আছে নামেৰীৰ জীৱন ৰেখা বুলি কাক জনা যায়? অপশ্যন বি জীয়া ভৰলী নদীক নামেৰীৰ জীৱন ৰেখা বুলি জনা যায়। 35 নম্বৰ কুৱেশ্যনটো আছে অসমৰ মিনি কাজিৰঙা বুলি কাক জনা যায়? অপশ্যন ডি ওৰাং ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ শুদ্ধ অৰ্থ হ'ব। আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে বুলি ক'লে দৰং আৰু শোণিতপুৰ জিলাত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি বুলি ক'লে 78.8 স্কোৱাৰ কিলোমিটাৰ। আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন হ'ল আমাৰ অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল বুলি ক'লে 1999 চনৰ 13 এপ্ৰিল তাৰিখে। গোটেইকেইটা কৈ দিছোঁ, লিখি থ'বা। 36 নম্বৰ কুৱেশ্যনটো আছে বৰাক ভেলীৰ মুঠ জিলা কেইখন? অপশ্যন বি 3খন, আৰু নামকেইটা সুধিলে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি। আৰু যদি সোধে ব্ৰহ্মপুত্ৰ ভেলীৰ মুঠ জিলা কেইখন, তেতিয়াহ'লে হ'ব 30খন। 37 নম্বৰ কুৱেশ্যনটো আছে পৃথিৱীৰ প্ৰথম গাণিতিক যন্ত্ৰটোৰ নাম কি? অপশ্যন চি এবাকাছ ইয়াৰ শুদ্ধ অৰ্থ হ'ব। 38 নম্বৰ কুৱেশ্যনটো আছে ভাৰতৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমিৰ নাম কি? অপশ্যন ডি সুন্দৰবন আৰ্দ্ৰভূমি, আৰু ইয়াৰ ক'ত আছে বুলি সোধে তেতিয়াহ'লে ৱেষ্ট বেংগল মানে পশ্চিম বংগ। 39 নম্বৰ কুৱেশ্যনটো আছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন চি উলুবাৰী, গুৱাহাটীৰ উলুবাৰীত অৱস্থিত। আৰু যদি সোধে অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয়, তেতিয়াহ'লে 1 অক্টোবৰ। 40 নম্বৰ কুৱেশ্যনটো আছে বিশ্ব পৰিৱেশ দিৱস 2021 চনৰ আয়োজক দেশ কোনখন? অপশ্যন বি পাকিস্তান, আৰু যদি ইয়াৰ থিমটো সোধে তেতিয়াহ'লে হ'ব ইক'ছিষ্টেম ৰেষ্ট'ৰেশ্যন। 41 নম্বৰ কুৱেশ্যনটো আছে অসমৰ কোনখন জিলাত পবা বৰ্ষাৰণ্য অৱস্থিত? অপশ্যন বি ধেমাজি ইয়াৰ শুদ্ধ অৰ্থ হ'ব। 42 নম্বৰ কুৱেশ্যনটো আছে অসমৰ শিক্ষিতৰ হাৰ কিমান? অপশ্যন চি 72.19 ইয়াৰ শুদ্ধ অৰ্থ হ'ব। আৰু যদি পুৰুষৰ সোধে তেতিয়াহ'লে 77.85, আৰু যদি মহিলাৰ সোধে তেতিয়াহ'লে 66.27। 43 নম্বৰ কুৱেশ্যনটো আছে কোনখন জিলাত শিক্ষিতৰ হাৰ কম? অপশ্যন ডি ধুবুৰী ইয়াৰ শুদ্ধ অৰ্থ হ'ব। আৰু কোনখন জিলাত শিক্ষিতৰ হাৰ বেছি বুলি সুধিলে কামৰূপ মেট্ৰ, আৰু কামৰূপ মেট্ৰতে আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। 44 নম্বৰ কুৱেশ্যনটো হ'ল 1930 চনত লণ্ডনত অনুষ্ঠিত হোৱা প্ৰথম ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন? অপশ্যন চি চন্দ্ৰধৰ বৰুৱা ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 45 নম্বৰ কুৱেশ্যনটো আছে গোলাপচন্দ কাটাৰিয়া অসমৰ কিমানতম ৰাজ্যপাল? অপশ্যন বি 31তম, আৰু সোধে যে হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ কিমানতম মুখ্যমন্ত্ৰী, তেতিয়াহ'লে 15 নম্বৰ। 46 নম্বৰ কুৱেশ্যনটো আছে আউনীআটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন? অপশ্যন চি ডক্টৰ ডম্বৰুধৰ নাথ ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 47 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ আটাইতকৈ কম পুৰুষ আৰু মহিলাৰ অনুপাত থকা জিলাখনৰ নাম কি? আটাইতকৈ যদি কম পুৰুষ আৰু মহিলাৰ অনুপাত থকা জিলাখন বুলি কয় তেতিয়াহ'লে ডিমা হাছাও হ'ব। আৰু যদি আটাইতকৈ বেছি পুৰুষ আৰু মহিলাৰ অনুপাত থকা জিলা বুলি কয় তেতিয়াহ'লে বাক্সা হ'ব। 48 নম্বৰ কুৱেশ্যনটো হ'ল অসমত প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জনসংখ্যা বাস কৰে? অপশ্যন বি 398 জন ইয়াৰ শুদ্ধ অৰ্থ হ'ব। 49 নম্বৰ কুৱেশ্যনটো আছে তলৰ কোনখন অসমৰ দক্ষিণ দিশত নাই? অপশ্যন চি নাগালেণ্ড ইয়াৰ শুদ্ধ হ'ব। নাগালেণ্ডখন অসমৰ পূব দিশত আছে। আজি আমাৰ শেষৰ 50 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ প্ৰথমখন শূন্য অপচয় নগৰ কোনখন? সঁচা কথা কোৱা বাৰু, এইটো কোনে নাজানা আগতে। অপশ্যন চি তিতাবৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব। আৰু সকলোকে ধন্যবাদ জনাইছোঁ।
মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ ভিডিঅ'টো 2K ধৰি লওক 1.7K ভিউজ আহিব বুলি। মই জাষ্ট যি জানো নিজেই পঢ়িছিলোঁ আৰু ভাবিছিলোঁ কি ময়ো বনাওঁ ভিডিঅ' এটা দিওঁ ইউটিউবত, নিজেও পঢ়া হ'ব, ধৰি লওক তোমালোককো দেখুওৱা হ'ব। আৰু যি জানো কৈছোঁ, যদি ভুল হয় তেতিয়াহ'লে ক'বা। আৰু ধন্যবাদ ইমানখিনি সহায় কৰাৰ বাবে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে সকলোৱে লাইক এটা কৰি দিবা। আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ, লগ পাম বেলেগ এটা ভিডিঅ'ত। জয় আই অসম।